গাইছ বিয়াত মাতি আছোঁ, বিয়াত পথাৰে পথাৰে যাই আছোঁ। পথাৰৰ মাজে মাজে আলি আলি হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্যোতিষময় ব্লগ। আৰু মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু গাইছ আজি মোৰ ভিডিঅ'টো এনেকুৱা হ'বলৈ যায় আছে অনলি ফৰ মটো ব্লগ হ'ব, মটো ব্লগ অনলি ফৰ। চাই লওক, গাড়ী আছে, গাড়ীত এইটো লৈছোঁ লগাই, আৰু অনলি ফৰ আজি মটো ব্লগ হ'ব। আৰু আজি মানে বিয়াত মাতিব যাম, বিয়াত আজি বিয়াত মাতিব যাম। চাওঁ ক'ত যাওঁ ক'ত নাযাওঁ। চ' ব'লক, এতিয়া মই তেল ডিপুত আছোঁ, তেল চেল ভৰাই ল'লোঁ। তেল চেল পূৰা টনটনীয়া কৰি ভৰাইছোঁ, টনটনীয়া কৰি। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। কি কৰোঁ? আৰম্ভ কৰোঁ। তো ব'লক গাইছ। Dia, hai dia. Hai. Oh. Lagi. Dia, hai dia. Hai. Uh. Hai. Korek ini. বিয়াত মাতি আছোঁ আৰু ঘৰ বিচৰি আছোঁ, ঘৰ বিচৰি পোৱা নাই। তো ঘৰটো ইয়াতেই অলপমান আগত হিঞ্চিয়াত বান্ধা কাটা বুলি কয়। গাইছ বিয়াত মাতিব আহিছোঁ, এতিয়া ঘৰ বিচাৰি আছোঁ, ঘৰ বিচাৰি পোৱা নাই, ঘৰ বিচাৰি পোৱা নাই। হা তুমি যে পপিয়া তৰা আকাশৰ বুৱতী মোৰ বিয়াতে আছোঁ। আমি ইয়াতে আড্ডা মাৰিব আছিলোঁ নকম বাৰী, এই সিহঁতি দলঙৰ তলত কম বাৰী দোকান আছিলোঁ ৰ'বা। অঁ এই ইয়াতে দিয়ে সিহঁতি ধৰতে ক'ৰবাত। অঁ এই ইয়াতে এনেকৈ ঘৰ বিচৰি পাই গ'লোঁ ঘৰ। এতিয়া তো আমি ইয়াতে পেণ্ডেল দিছিল নহয়। এই গাইছ বিয়াততো মাতি আছোঁ, আৰু কাৰ বিয়া আপোনালোকে গম পোৱা নাই বৰ্তমানলৈকে। কাৰ বিয়া মানে আমাৰ দাদা তাৰে বিয়া, মোৰ ঘৰৰে দাদা হয়। তাৰ বিয়া পাতিছে আৰু বহুত বিয়া তাৰ, এতিয়া বিয়াত মাতি আছোঁ, তাৰ দাদাকৰ লগত আছোঁ বিয়াত পাতিয়া। আৰু মটো ব্লগো কৰিছোঁ লগতে, আৰু কি কৰিম আৰু ন। আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু ইয়াত মান্দা কাটাতে আছোঁ বৰ্তমান, মান্দা কাটাতে বৰ্তমান আছোঁ। তো এতিয়া মান্দা কাটাৰ পৰা বেলেগত যাম, আৰু বেলেগত যাম আৰু তো আপোনালোকক দেখুৱাম। বাকী ইহঁতৰ ঘৰত আছোঁ এতিয়া বৰ্তমান। গাইছ বিয়াত মাতি আছোঁ, বিয়াত পথাৰে পথাৰে যাই আছোঁ। পথাৰৰ মাজে মাজে আলি আলি গাইছ এনেকৈ বিয়াত মাতি আছোঁ, আৰু মাতি আহিলোঁ। বহুতখিনি মাতিলোঁ, বহুত ঘূৰিলোঁ, বা আপোনালোকক দেখুওৱা নাই মই বিয়াত ক'ত বিয়াত মাতিছোঁ বা কাৰ ঘৰত গৈছিলোঁ দেখুওৱা নাই আৰু। তো যোৱা তো এনেকৈ দেখুৱালোঁ আৰু। তো এতিয়া মোটামুটি 4-5টামান বাজিবই, আৰু মোটামুটি 4:30মান বাজিছে আৰু এতিয়া। তো এতিয়া ঘৰত যাম অলপ। গাইছ এনেকৈ বিয়াত মাতি আহিলোঁ, জাষ্ট ঘৰ পালোঁ। ঘৰ পোৱা নাই মই অকণমান বেলেগত আছোঁ। তো গধূলিটো হৈ গ'ল, চাই লওক আপোনালোকে, পূৰা গধূলি হৈ গৈছে। তো আৰু ইহঁতে এনেকৈ গেম খেলাই আছে, মই আজি আহি পালোঁ। ফ্ৰী ফায়াৰ এই ভুইয়া, আৰু ইহঁতে এনেকৈ গেম খেলাই আছে। তাৰপিছত ইহঁতৰ লগত মই এনেকৈ আহিলোঁ। তাৰপিছত এতিয়াতো গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। আৰু ঘৰৰ পৰাই মই জাষ্ট এইমাত্ৰ ওলাই আহিলোঁ। আৰু এতিয়া মই যাম ৰঙিয়াত, ভাত পানী খালোঁ, আৰু মই এতিয়া কামত যাম। কাম কৰিলেহে খাব পাৰিম ন, কাম নকৰিলেতো নাপাওঁ খাবা। তো মটৰ ব্লগটো কৰি আছোঁ, আৰু অলপমান ৰঙিয়াত যাওঁ আৰু দেখুৱাওঁ মটৰ ব্লগ কৰি, তাৰপিছত ভিডিঅ'টো আৰু মই শেষ কৰিম। তো ব'লক।
ৰাস্তাৰ অৱস্থা নোহোৱা গৈছে গাইছ ৰাস্তাৰ অৱস্থা মানে ৰাতিৰ পৰা এনেকুৱা বৰষুণ দিছে না আজি ৰাতি ডাঙৰ বৰষুণ শিল বৰষুণ বাপৰে বাপ আৰু ক'ব নালাগে আৰু পুৰা আৰু বৰষুণ দি মানে এতিয়া মানে বতৰটো মোৰ সেমেকা হৈ গৈছে ঠাণ্ডা পেলাইছে ঠাণ্ডা আৰু গাইছ কোনোবা ক'ব পাৰে ন মই ৰং চাইড দি যাই আছোঁ একচুৱেলি এইটো ৰং চাইড হয় কিন্তু অলপমান জাষ্ট ৰং হয় আৰু বাকী কিন্তু এটা চাইডত ৰাস্তা আছে মানে চাইডেদি যাম আৰু এনেকুৱা তো আৰু এটা ভিডিঅ'ত মোক মানে কমেণ্ট দিছে কোনোবাই এনেকুৱা তুমি ৰং চাইড দি যাই আছা একচুৱেলি হয় ৰং চাইড হয় কিন্তু এইটো যোনটো ৰাস্তাত এইবাৰটো আহিলোঁ মই এইটো ৰং চাইড নহয় মানে অলপমান ৰং চাইড হয় আৰু তো সেইটো মানে হাৱাইদি আৰু পাৰ হৈ নাযাওঁ আৰু সেইফালে মই সিফালে ঘূৰিলে গ'লে আৰু ঘূৰিব লাগে অলপমান বহুতখিনি সেনেকুৱা বৰষুণৰ বতৰত মইনা নুঠে মতৰত তুমি জানানে নানে জানানে ৰে ৰে নাৰে নাৰে ৰাখ বৰষুণৰ বতৰতে মইনা নুঠে মতৰতে আপোনালোকৰ বেয়া আছে নাপু গাইছ এনেই আৰু মই অলপমান ফাল্টু কথা থাকোঁ আৰু গান চান মাৰি আকৌ আৰু নে কি এনেই আৰু অলপ ৰ'দ দিয়াৰ দৰে হৈছে আৰু গাইছ এটা কথা কওঁ আমাৰ যোনটো এইটো ৰাস্তা বনাইছে আৰু মুঠেৰে ৰাস্তাটো কি ধুনীয়া সেইদিনা হেমন্ত বিশ্ব শৰ্মা আহি উদ্বোধন কৰি গ'ল ৰাস্তাটো আৰু মই এতিয়া আছোঁ চেলিঙত বৰ্তমান আৰু মোৰ লগত আমাৰ উৎসৱ ভাই তো গাইছ উৎসৱত কি ক'ব পাৰিছে বুলি কয় চেনেল সাবস্ক্রাইব কৰিব আগবাঢ়ি যাওক নতুনকৈ আৰম্ভ কৰিছে চেনেলটো তো গাইছ আজিলৈ মই এনেকুৱা সৰু নৰ্মেল এটা ভিডিঅ' এটা আছিল আৰু তো ভিডিঅ'টো চাই আপোনালোকে ইমান এটা ভাল নাপালে কিজানি তো নতুন ভাল ভিডিঅ' আপোনালোকক দিম আৰু বাৰু তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ তো আজিলৈ ভিডিঅ'টো ইয়াতে বাই